নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অনামিকা কিচেনলে। আজি মই বনাব লৈছোঁ মচুৰ দালি পৰঠা। তেন্তে আহক ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। প্ৰথমে মই এই বাতিটোৱে আধা বাতি মচুৰ দালি লৈছোঁ। আপোনালোকে মচুৰ দালিৰ পৰিমাণ কম বা বেছি কৰিব পাৰে। আৰু ঠিক একেটা বাতিৰে মই আধা বাতিতকৈ অলপ কম পানী দিছোঁ। এয়া চাওক, এক বাতিৰ পানীৰ পৰা এইখিনি থাকি গৈছে। এতিয়া ইয়াত মই হালধি আৰু নিমখখিনি দি দিছোঁ। আনফালে মই ষ্টোভটো জ্বলাই ইয়াত কুকাৰটো পাতি হাই ফ্লেমত 3টা চিটি মাৰিব দিম। 3টা চিটি মৰাৰ পিছত এই কুকাৰটো খুলি দিছোঁ। চব দালিখিনি এইদৰে শুকাই আছে, কিন্তু সম্পূৰ্ণ সিজি আছে। আপোনালোকে পানীৰ পৰিমাণটো অকণমান দিব পাৰে, কিন্তু পানীৰ পৰিমাণটো অকণমান থাকিলে পিছত আপোনালোকে শুকুৱাব লাগিব ভাজি পেলাই। আনফালে আটাখিনি মঠি লৈছোঁ, পিঁয়াজ, জলকীয়া, আদা, নহৰুখিনিও কাটি লৈছোঁ। এখন কেৰাহীত তেলখিনি গৰম হ'ব দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত সকলোখিনি পিঁয়াজ, জলকীয়া, আদা, নহৰুখিনি মই এইদৰে দি 1 মিনিটমান সময় ভাজি ল'ম। এইখিনি 1 মিনিটমান সময় ভজাৰ পিছত ইয়াত মই মছলাখিনি এড কৰিম। অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ, অকণমান জিৰা পাউডাৰ আৰু অকণমান ধনিয়া পাউডাৰ। এই আটাইখিনি মই পুনৰ 1 মিনিটমান সময় ভাজি ল'ম। এইখিনি মিডিয়াম ফ্লেমত ভাজি আছোঁ। এতিয়া ইয়াত মই যিখিনি দালি সিজাই থৈছিলোঁ সেইখিনি ইয়াত দি দিম আৰু এইখিনি পুনৰবাৰ ভালকৈ মিলাই পেলাই লৰাই ল'ম। এতিয়া ইয়াত মই এটা চাহ খোৱা কাপেৰে আধা কাপ পানী দিছোঁ। যদি আপোনালোকৰ দালিখিনিত সিজাওঁতে অলপ পানী থাকে, তেন্তে এতিয়া আপোনালোকে পানীখিনি এড নকৰিলেও হ'ব। এইখিনি মই 5 মিনিটমান সময় এইদৰে ভাজি ল'ম। পাঁচ মিনিটৰ পিছত এইখিনি চাওক সম্পূৰ্ণ শুকাই গৈছে। এতিয়া এইখিনি মই ঠাণ্ডা হ'বলৈ ৰাখি দিম। আনফালে মই যিখিনি আটা মুঠি থৈছিলোঁ তাৰ পৰা এটা লাডু লৈ এইদৰে মই বেলি ল'ম। এতিয়া ইয়াত মই যিখিনি মচুৰ দালি পুৰ ভাজি থৈছিলোঁ সেইখিনি ইয়াত দি দিম। মই অলপ পুৰখিনি সৰহকৈ দিছোঁ, কাৰণ সৰহকৈ দিলে খাবলৈ ভাল লাগে। এতিয়া ঠিক এইদৰে মই পুৰখিনি মাজত ভৰাই লাডুটো বনাই ল'ম। এতিয়া ইয়াত মই অকণমান শুকান আটা গুৰি ছটিয়াই লাহে লাহে কৰি বেলি ল'ম। প্ৰথমে এইদৰে হাতেৰে অকণ প্ৰেছ কৰি ল'ব, যাতে পুৰখিনি লাডুটোৰ চাৰিওফালে মিলি যায়। হালকা হালকা হাতেৰে প্ৰেছ কৰিব, যাতে বেছি জোৰত প্ৰেছ কৰিলে ওলাই যোৱাৰ ভয় থাকে। এইদৰে এখন ৰেডি হৈ গৈছে। মই আপোনালোকক আৰু এখন দেখাই দিছোঁ। এইদৰে মছলাখিনি ভৰাই ল'ম। আৰু
এইদৰে লাহেকৈ চাৰিওফালৰ পৰা চপাই আনি মাজত এইদৰে লাডু কৰি দিম। আপোনালোকে এনেদৰে নকৰিলে এখন ৰুটি সম্পূৰ্ণকৈ বেলি তাত পুৰখিনি ভৰাই আনখন ৰুটি সম্পূৰ্ণকৈ বেলি তাৰ ওপৰত দি চাৰিফালে এনেকৈ প্ৰেছ কৰি দিলেও তেনেকৈ বনাব পাৰি। এইদৰে মই বাকীকেইটা ৰুটিও বেলি ল'ম। আনফালে মই এখন ফ্ৰাই পেন গৰম হ'ব দিছোঁ। আৰু ফ্ৰাই পেনখন গৰম হোৱাৰ লগে লগে তাত মই অকণমান বাটাৰ দি দিছোঁ। আপোনালোকে যদি ঘিউ দিব বিচাৰে ঘিউ দিব পাৰে। এতিয়া ইয়াত মই ৰুটিখন এইদৰে দি দিছোঁ আৰু ইয়াৰ ওপৰত অকণমান বাটাৰ সানি এইদৰে লেটিয়াই দিছোঁ। এক মিনিটমান সময় এটা চাইডে ভজাৰ পিছত মই ৰুটিখন লুটিয়াই দিছোঁ। এয়া চাওক ৰুটিখন ফুলি আহিছে, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। ঠিক এইদৰে মই বাকীকেইখন ৰুটিও বনাই ল'ম। মই ৰুটিকেইখন মিডিয়াম ফ্লেমতে ভাজিছোঁ। এয়া চাওক কি সুন্দৰকৈ ফুলি আহিছে। ৰুটিখিনি মোৰ ভজা হৈ গৈছে। এতিয়া মই ইয়াৰ প্লেটিং কৰিম। তেন্তে আজি আমাৰ গৰম গৰম মচুৰ দালিৰ পৰঠা ৰেডি হৈ গৈছে। খাবলৈ খুব সুন্দৰ হৈছিলে। আপোনালোকে বনাই চাব আৰু যদি ভিডিঅ'টো আপোনালোকৰ এতিয়ালৈকে চাই ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি তাত অল কৰি দিব যাতে নটিফিকেশ্যনসমূহ আপোনালোকে প্ৰথমে পায়। তেন্তে মই আপোনালোকক ইয়াৰে এটা ৰুটি ভাঙি দেখাই দিছোঁ। এয়া চাওক কি ধুনীয়াকৈ সিজি গৈছে আৰু মাজত পুৰখিনিও খুব ধুনীয়াকৈ আছে। তেন্তে এয়া মচুৰ দালি পৰঠা আপোনালোকে জুতি লওক। আন এটা ভিডিঅ'তে আপোনালোকক পুনৰবাৰ লগ পাম। ধন্যবাদ।